নমস্কাৰ জাষ্ট লাৰ্ণিং ফৰ এক্সাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। প্ৰশ্ন উত্তৰখিনি হৈছে কেইজনমান প্ৰথম অসমীয়া ব্যক্তি। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন, প্ৰথম অসমীয়া গদ্য লেখক কোন? প্ৰথম অসমীয়া গদ্য লেখক কোন আপোনালোকে জানেনে? যদি জানে কমেণ্ট কৰিব। উত্তৰ ভট্টদেৱ। ভট্টদেৱ হ'ল প্ৰথম অসমীয়া গদ্য লেখক। 2 নম্বৰ কুৱেশ্যন, প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী কোন? উত্তৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হৈছে প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী। তেখেতে 1979 চনত প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা পাইছিল। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 3 নম্বৰ, প্ৰথম অসমীয়া চনেট কবি কোন? উত্তৰ হেমচন্দ্ৰ গোস্বামী হৈছে প্ৰথম অসমীয়া চনেট কবি। 4 নম্বৰ কুৱেশ্যন, প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন? প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি তেখেত হ'ল ফখৰুদ্দিন আলি আহমেদ। ডক্টৰ ফখৰুদ্দিন আলি আহমেদ হ'ল প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন? উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ তেখেত হ'ল হলিৰাম ডেকা। হলিৰাম ডেকা উচ্চ ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ। 6 নম্বৰ কুৱেশ্যন, উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন? আগতো আছিলে উচ্চ ন্যায়ালয়, এতিয়া সুধিছোঁ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ। উত্তৰ পাৰ্বতী কুমাৰ গোস্বামী। পাৰ্বতী কুমাৰ গোস্বামী হ'ল উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ। 7 নম্বৰ কুৱেশ্যন, ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰী। ৰঞ্জিত বৰপূজাৰী হৈছে ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ। 8 নম্বৰ, প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক কোন? যদি জানে কমেণ্ট কৰিব। প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক হ'ল প্ৰমথেশ বৰুৱা। 9 নম্বৰ, ৰাষ্ট্ৰপতি মেন অৱ দ্য নেশ্যন বঁটা পোৱা প্ৰথম অসমীয়া কোন? ৰাষ্ট্ৰপতি মেন অৱ দ্য নেশ্যন বঁটা পোৱা প্ৰথম অসমীয়া। উত্তৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া। হিতেশ্বৰ শইকীয়া হ'ল ৰাষ্ট্ৰপতি মেন অৱ দ্য মেন বঁটা পোৱা প্ৰথমজন অসমীয়া। 10 নম্বৰ, প্ৰথম অসমীয়া অৰ্জুন বঁটা লাভ কৰোঁতা কোন? প্ৰথম অসমীয়া অৰ্জুন বঁটা লাভ কৰোঁতা উত্তৰ তেখেত হ'ল ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাই প্ৰথম অসমৰ পৰা অৰ্জুন বঁটা লাভ কৰিছিল। তেওঁ কি খেলৰ লগত জড়িত আছিল জানেনে? যদি জানে কমেণ্ট কৰিব। 11 নম্বৰ, প্ৰথম অসমীয়া চাহ খেতিয়ক কোন আছিল? উত্তৰ প্ৰথম অসমীয়া চাহ খেতিয়ক আছিল জগন্নাথ বৰুৱা। জগন্নাথ বৰুৱা হ'ল প্ৰথম অসমীয়া চাহ খেতিয়ক। 12 নম্বৰ, উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ। উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ উত্তৰ মীৰা শৰ্মা। মীৰা শৰ্মা হ'ল উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ। 13 নম্বৰ, বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষ। উত্তৰ বৰ্ণালী খংমেন। তেখেত হ'ল বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষ বৰ্ণালী খংমেন। 14 নম্বৰ, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্ৰথম মহিলা মন্ত্ৰী। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্ৰথম মহিলা মন্ত্ৰী হ'ল ৰেণুকা দেৱী বৰকটকী।
ৰেণুকা দেৱী বৰকটকী কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্ৰথম মহিলা মন্ত্ৰী। 15 নম্বৰ প্ৰথম অসমীয়া সৰস্বতী বঁটা লাভ কৰোঁতা। উত্তৰ ডক্টৰ লক্ষীনন্দ বৰা। ডক্টৰ লক্ষীনন্দ বৰা হ'ল প্ৰথম অসমীয়া সৰস্বতী বঁটা লাভ কৰোঁতা। 16 নম্বৰ প্ৰথম অসমীয়া অলিম্পিয়ান। প্ৰথম অসমীয়া অলিম্পিয়ান কোন? তেখেত হ'ল তালিমেৰন আও। তালিমেৰন আও হ'ল প্ৰথম অসমীয়া অলিম্পিয়ান। 17 নম্বৰ প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী। উত্তৰ প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী হ'ল ছৈয়দ আনোৱাৰ তাইমুৰ।